মই বৰ্ণালী মুনমি শইকীয়া চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আজি কাতি বিহু, সেইবাবে চোতালখন ধুনীয়াকৈ চাফ চিকুণ কৰি এইফালে লাঠি কেইটামান পুতি কিনি তাতে কলগছ কাটি কিনি দি দিছোঁ। তাৰপাছত এইফালে মায়ে ধুনীয়াকৈ তুলসী ভেটিটো মুচি থৈ দিছে। যিহেতু আজি কাতি বিহু, বতৰো ইমান ধুনীয়া, মনটো ইমান ভাল লাগে। আৰু এইফালে লাঠিকেইডাল পুতি থোৱা দেখিছেনে? আৰু ইয়াতে কলগছৰ কাটি কিনি লগাই দিছে চাকিখিনি থ'বলৈ বাবে। ইমান ধুনীয়া বতৰ। আৰু সেইফালে ভাইটিয়ে বহি আছে, এইফালে আমাৰ ফুলনি বাগিচাখন। এইফালে গধূলি হোৱাৰ লগে লগে তাৰপাছত এইফালে মিক্সিত চাটনি পিচি ল'বৰ বাবে এইফালে মচন্দৰী পাত, নৰসিংহ, পদুনা পাত ধুনীয়াকৈ পিচি দিছে ভাইটিয়ে। তাৰপাছত এইফালে প্ৰসাদৰ বস্তুবোৰ ইয়াতে ধুনীয়াকৈ থৈ দিছে মায়ে। প্ৰসাদ, কল, আপেল, নাৰিকল, কমলা। তাৰপাছত এইফালে কেইপামান ফুল থৈ দিছে। আৰু এইফালে মায়ে পাকঘৰত ধুনীয়াকৈ এইফালে চানাডাল বনাই আছে। তাৰপাছত ইয়াতে তেল দি দিয়া হৈছে কেৰাহীখনতে। তেল গৰম হোৱাৰ পাছত কেৰাহীখনতে পিঁয়াজ দি দিয়া হৈছে। পিঁয়াজখিনি ধুনীয়াকৈ মিক্স কৰি লোৱা হৈছে। আৰু ইয়াতে ভাইটিয়ে চাটনি পিচি আছে, ধুনীয়াকৈ পিচি হৈ যাব এতিয়া। তাৰপাছত মায়ে সেইফালে বনাই আছে। তাৰপাছত ইয়াতে কেৰাহীতে পিঁয়াজখিনি দিয়াৰ পাছত ইয়াতে শুকান জলকীয়া কেইটামান দি দিয়া হৈছে। আৰু ইয়াতে ৰচুন, আদা, তাৰপাছত ইয়াতে নৰসিংহ পাত দি দিয়া হৈছে। আৰু ইয়াতে হালধি, নিমখ, সোৱাদ অনুসৰি দি কিনি এইখিনি ধুনীয়াকৈ মিক্স কৰি লোৱা হৈছে। ইয়াতে বিলাহী কেইডোখৰমান দি কিনি ধুনীয়াকৈ মিক্স কৰি লোৱা হৈছে। দি দিয়াৰ পাছত এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছে। ইয়াতে অকণমান জলকীয়া গুড়ি আৰু চব্জি মছলা দি দিছে। এইখিনি ইয়াতে অকণমান পানী দি দিয়া হৈছে ধুনীয়াকৈ। তাৰপাছত এইখিনি ধুনীয়াকৈ মিক্স কৰি লোৱা হৈছে। তাৰপাছত এইফালে ভাইটিয়ে ধুনীয়াকৈ চাটনিখিনি পিচি আছে। পিচি হ'লগৈ চাগে, হ'ব এতিয়া চাটনিখিনি পিচি। আৰু এই দৃশ্যটো কেনেকুৱা লাগিছে বাৰু, এইটো মই আৰ্ট কৰিছিলোঁ। ভাল লাগিলে কমেণ্ট এটা কৰিব। মই নিজে এইটো অলপমান বেৰতে অকণমান ৰং কৰি ফুল বনাই দিছিলোঁ। আৰু এইফালে চাটনিখিনি হৈ গ'ল। আৰু এইফালে আমি ধুনীয়াকৈ কাতি বিহুত চাকি জ্বলাই ল'লোঁ। এইফালে ভাইটিয়ে চাকি জ্বলাই আছে ধুনীয়াকৈ। এইফালে দুগছকৈ ঢেৰ চাকি দি দিলোঁ ধুনীয়াকৈ। এইফালে মা পূৰা চাকি ধুনীয়াকৈ দি দিছে। এইফালে পূৰা জিলিক লাইট দি দিলোঁ। আৰু এইফালে মায়ে প্ৰসাদ ভাগ কৰি আছে। ইয়াতে আপেল, কল, নাৰিকল ধুনীয়াকৈ চব দি দিছে। নকুল দানা, বাটাচা, কমলা। তাৰপিছত তুলসী তলতো ধুনীয়াকৈ প্ৰসাদ দি দিয়া হ'ল, ধূপ ধূনা জ্বলোৱা হ'ল। আৰু এইফালে ভাইটিকেইটা পূৰা নাচি আছে। এইফালে কাতি বিহু খাব আহিছে। এইফালে ভিডিঅ'টো ঢেৰ বহি আছে আৰু ভিডিঅ' নকৰোঁ। এইফালে লগৰ এজনী এইফালে ৰুটি বেলি আছে। চ' এইটো ভাইটি